এইখন হ'ল ফেমিলি মাৰ্ট ষ্ট'ৰ। এটা কথা জনাই দিওঁ যে থাইলেণ্ডত আপুনি বেংকক হওক বা ফুকেটে হওক বা ক্ৰাবি হওক, ফেমিলি মাৰ্ট আৰু 7-11 এই দুখন যথেষ্ট ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয়। মানে ডাঙৰ কাৰণে কেনে কৈছোঁ, তেওঁলোকৰ চেইন বহুত আছে। এনেই ষ্ট'ৰখন গ্ৰাউণ্ড ফ্ল'ৰতে থাকে, বৰ বিশেষ ডাঙৰ নাথাকে, ডিপাৰ্টমেণ্টেল ষ্ট'ৰ নিচিনা হয়। ইয়াত কিন্তু বস্তু যথেষ্ট পাব। প্ৰি কুক মিলৰ পৰা আদি কৰি ৰেডিমেড এভৰিথিং বস্তু পাব আপোনাৰ ইয়াত। যিখিনি আপোনাৰ দৰকাৰী হয়, গ্ৰ'চাৰী অলমষ্ট বহুত বস্তু পাব, আলু পিঁয়াজৰ বাদে যিখিনি মানে পেক বস্তু থাকে তেনেকুৱা বস্তু পোৱা যায়। চ' এই দুখন ষ্ট'ৰ আপোনালোকৰ ৰিলায়েবল হয়, চব বস্তু জেগাতে পাব। ফেমিলি মাৰ্ট আৰু 7-11 এই দুখন। আৰু এটা কথা জনাওঁ, ইয়াত যিখন AIS আৰু DTAC বুলি দুটা চিমৰ মানে টেলিফোন কোম্পানী আছে। চ' AIS চিমবিলাকৰ ৰিচাৰ্জৰ কাৰণে আপোনালোকে টপ আপৰ কাৰণে 7-11ত যাব পাৰিব। আৰু ফেমিলি মাৰ্টৰ কাৰণে আপোনালোকে ইয়াত AISৰ কাৰণে আপোনালোক ফেমিলি মাৰ্ট আহিব লাগিব ৰিচাৰ্জৰ কাৰণে। আৰু DTACৰ যদি ৰিচাৰ্জ আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে 7-11ত পাব। চ' এই দুখন ষ্ট'ৰ আপোনালোকৰ প্ৰায় গলিয়ে আপোনালোকে পাব। ইয়াত আপোনালোকে যিকোনো বস্তু কিনিব পাৰে, যেনে ব্ৰেড জেম, যিটো আমাৰ ব্ৰেকফাষ্টত লাগে তেনেকুৱা টাইপৰ বস্তু কিনিব পাৰে। ডিছপ'জেবল পাৰে, মই দেখুৱাই দিছোঁ। শ্বেম্পু, টুথপেষ্ট সকলো বস্তু ইয়াত পাব আপুনি। ডেইলি মানে আমাৰ যিখিনি বস্তু ৰিকুৱাৰ্ড তেনেকুৱা সকলো বস্তু আপোনালোকে পাব। টয়লেট পেপাৰ্ছ, বেগ, স্পুন, পেন, পেঞ্চিল, ষ্টেশ্যনাৰী, টেপ, দেন কেচাপ, পানী আপোনালোকে জাৰু পাব। আৰু এটা কথা মনত ৰাখিব, সদায় পানীত আমাৰ বেছি খৰচা হয়। যেতিয়া আমি ক'ৰবাত যাওঁ ফুৰিবলৈ আহোঁ, পানী আমাক বহুত বেছি লাগে। আৰু যেতিয়া আমি হোটেলৰ ৰেষ্টুৰেণ্ট কিনি ইয়াত মই 20 বাট মানকৈ তেওঁলোকে কষ্টিং হয়, আৰু এয়াৰপৰ্টত কিনিলেতো বহুত বেছি কষ্টিং হয়। চ' আপুনি যদি হোটেলত 3-4 দিন বা 2 দিনৰ প্লেনতো থাকে, আমাৰ পানী যিহেতু লাগেই, তেতিয়া আপোনালোকে এনেকুৱা বটল কেছেছ কিনি ল'ব পাৰে। ইয়াৰ দামটো অলপ কম হয়। মই ফেমিলি মাৰ্টৰ পৰা ইমান কিনা নাই, মই 600 ml কিনিছোঁ 7-11ৰ পৰা। মোৰ 57, এনে 65 বাট হয়, তেওঁলোকে ডিছকাউণ্টত মোক 57 বাটত দিছে। গতিকে 600 ml এটা বটল হয় পানী বটল। তেনেকুৱা আপোনালোকে যদি কিনি থয়, 12টাকৈ থাকে পিছত, ইয়াত তেওঁলোকে 12টাকৈ তেনেকৈ লুজকৈও বিক্ৰী কৰে, দামটো কমি যায়। 4, 5, 6, 7, 8, 9, 10, 12, ইয়াত 12টা আছে। চ' তেনেদৰে আপোনালোকে কিনি ল'ব পাৰে। যিহেতু পানী মানে খুবেই ইম্পৰ্টেণ্ট হয়, মানে পানী মানুহে নহ'লে ট্ৰেভেল কৰি থাকোঁতে খুবেই দৰকাৰ। নহ'লে পানী যদি অভাৱত থাকে তাত কনজুচি কৰিব আপুনি নোৱাৰে, তো পানী যিহেতু আমাক লাগেই। ত' তেনেকুৱা স্থলত আমাৰ এনেকুৱা কিনি ল'ব পাৰে, তো আপোনাৰ কাৰণে বেছি লাভজনক। আৰু কিছুমান প্ৰি কুক মিল থাকে যিবিলাক ৰেডিমেড হয়, সেইবোৰ হ'ল এনেকুৱা কৰ্ণ আছে, ৰাইচৰ লগত এটা পেকেজ হয়, মিল হয় এইবিলাক। চ' এইবিলাক মিল আপোনালোকে কিনি লৈ যাব পাৰে। বোলে এয়াৰপৰ্টত গৈছে আপুনি, ভোকে আছে, কিবা খাব লাগে, আপোনাৰ বহুত দেৰিলৈকে লেঅ'ভাৰ আছে, ফ্লাইট ৰৈ আছে, আপুনি কানেক্টিং ফ্লাইটৰ কাৰণে ৱেইট কৰিছে, তেনেকুৱা ল'ব পাৰে। বা লাঞ্চ কৰিব পৰা নাই, আপুনি ফুৰিবলৈ গৈছে, সেই জেগাডোখৰ আপুনি ভাল আপুনি ৰেষ্টুৰেণ্ট পোৱা নাই নিজৰ সুবিধা মতে, আপুনি ভেজ খানা পোৱা নাই, ভেজিটেৰিয়ান আপুনি মিল এটা লৈ লওক, ৰাখি থ'ব পাৰে। মানে এইটো এডজাষ্টমেণ্টৰ কথা কৈছোঁ। কোনোবাই যদি নোৱাৰে তেওঁলোকৰ কাৰণে নহ'ব পাৰে, কিন্তু হয় এইবিলাক বস্তু আপোনাক বহুত হেল্প কৰিব। এইবিলাক ষ্ট'ৰ আপোনাৰ থাকেই, যিবিলাক আপোনাৰ ডেইলি ৰিকুৱাৰ্ড যিবিলাক বস্তু, কটাৰী, কেঁচি, এইবিলাকৰ পৰা আদি কৰি সকলো বস্তু। ফেমিলি মাৰ্ট আৰু 7-11 মনত ৰাখিব। আৰু AISৰ চিমৰ ৰিচাৰ্জৰ কাৰণে আপোনালোক যাব লাগিব ফেমিলি মাৰ্ট, আৰু DTACৰ যদি আপুনি চিম লৈছে তাৰ টপ আপৰ ৰিচাৰ্জৰ কাৰণে আপুনি যাব লাগিব 7-11, যিটো আপোনাৰ গলিয়ে থাকে। 7-11ৰ ষ্ট'ৰ মোৰ মতে মই বেছি দেখিছোঁ ইয়াত, আৰু ছেকেণ্ডত আহে একচুৱেলি ফেমিলি মাৰ্ট। চ' তাত আপোনালোকে যাব পাৰে, বস্তু আপোনালোকে ল'ব পাৰে।